কালিৰ পৰা ৰোজা কৰিব লাগিব কিন্তু কৈছোঁ। ঐ ক'ত যাই আছে? ক'ত যাই আছে? কি তাত? হেল্ল' ফ্ৰেণ্ড, এইটো মোৰ একো ব্লগ নহয়। আজি এটা কথা ক'ব বিচাৰোঁ। এতিয়া মই আছোঁ মোৰ দোকানত, আৰু মোৰ দোকানত এটা মেকুৰী আছে আৰু মেকুৰীৰ পোৱালি দুটা আছে। মই আপোনালোকক এটা বস্তুৱে দেখাব বিচাৰোঁ যে আমাৰ মা আমাক কিমান মৰম কৰে, সৰু থাকোঁতে কিমান মৰম কৰিছে। আৰু হয়তো এতিয়া কোনো নুবুজিব, যাৰ মা আছে সি নুবুজিব, যাৰ মা নাই সিয়ে বুজিব মা কি হয়। এইবিলাক দেখোঁ, এটা মেকুৰী যদি তাৰ বাচ্চাক এনেকুৱা মৰম দি আছে, তো আমাৰ মা আমাক কিমান মৰম কৰিছে। কিন্তু এতিয়া আমি ডাঙৰ হৈ বুজি নাপাওঁ কথাবোৰ, কিন্তু যাৰ মা নাই সি ভালদৰে বুজা পায়। আহিছে কি চাই আছা? অসমীয়া বুজি নাপায় নেকি? অসমীয়া বুজি নাপায় নেকি? গোৱালপাৰীয়া কম নেকি? এতিয়া ৰে কি চাই আছে? এতিয়া খা, আগত খা। আহি যাক, ৰোজাটো নাই, এটাও ৰোজা নকৰে। এটাও ৰোজা নকৰে না? কালিৰ পৰা ৰোজা, কালিৰ পৰা ৰোজা কৰিব লাগিব কিন্তু কৈছোঁ। ক'ত আছে? ক'ত আছে? কি তাত? হেল্ল' মিষ্টাৰ, মিষ্টাৰ কি কৰি আছে দাদা? হেল্ল' হেল্ল' মাই কণ্ট্ৰল, হেল্ল' মাই কণ্ট্ৰল। পোৱালি দুটা গাখীৰ খাই আছে আৰু টোপনি মাৰি আছে, ইমানকৈ টোপনি মাৰি আছে। গোটেই দিনটোৱে এনেকুৱা গোটেই দিন এনেকৈ গাখীৰ খাই থাকে, গোটেই দিন এনেকৈ টোপনি মাৰি থাকে, আৰু মই সিহঁতৰ লগত বহুত আড্ডা মাৰি থাকোঁ। হেল্ল' বিজি আছে নেকি? বিজি নেকি? গোটেই দিন পেট নভৰে। গোটেই দিন পেট নভৰে নেকি?
कोई नहीं जिनकी सर पे ममता की दुआई है, किस्मत वाले वही है जिनकी माई है।